নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই গাহৰি মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো চাই যাব। প্ৰথমতে মই মাংসখিনি ধুই মেলি বইল কৰি ল'লোঁ। আদা ৰচুন আৰু খুন্দি ল'লোঁ আৰু এইফালে আলু বিলাহী পিঁয়াজ কাটি ল'লোঁ। এতিয়া মই গেছত কেৰাহীখন পাতি ল'লোঁ। তেল দিয়া হ'ল, মই দেখুৱাবলৈ নহ'ল। এতিয়া মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ৰঙা হ'বলৈ দিছোঁ। ৰঙা হোৱাৰ পিছত বিলাহীখিনি ঢালি দিলোঁ। হালধি নিমখ দি ভালদৰে লৰাই ল'লোঁ। বিলাহীখিনি শুকান হোৱাৰ পিছত মাংসখিনি ঢালি দিলোঁ। ভালদৰে লৰাই মেলি এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকি দিছোঁ। 2 মিনিট হোৱাৰ পাছত ভালদৰে লৰাই ল'লোঁ। জিৰা, ধনিয়া আৰু ৰেড দি ভালদৰে লৰাই ল'লোঁ। দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে। এতিয়া 2 মিনিট হোৱাৰ পিছত আলু দি দিলোঁ। এক মিনিট যোৱাৰ পাছত আলুখিনি লৰাই ল'লোঁ। প্ৰায়ভাগ আলু সিজিছেই। পিঁয়াজৰ লগত আদা ৰচুন দিছিলোঁ, দেখুওৱা নহ'ল। অলপমান থৈছিলোঁ, এতিয়া দি দিছোঁ। ইমান ধুনীয়াকৈ তেল ওলাইছে, দেখিছেনে? এতিয়াহে মই গৰম মছলা আৰু মিট মছলা দিছোঁ। এক মিনিট হোৱাৰ পাছত মই এতিয়া গৰম পানী দি দিছোঁ। এতিয়া মই ভোট জলকীয়া 2টা দি দিলোঁ। দেখিছেনে ইমান ধুনীয়াকৈ পানীখিনি শুকাই গ'ল। এতিয়া মই ধনিয়াখিনি কাটি দিছোঁ আৰু ধনিয়া দিলে মাংসৰ গোন্ধটো ধুনীয়া আহে। ফাইনেলি এতিয়া আমাৰ মাংসখিনি হৈ গৈছে। প্ৰায় আমি মাংস গ্ৰেভি বনালে এনেকৈয়ে বনাওঁ। সেইকাৰণে আপোনালোকক মই কেনেকৈ বনাওঁ সেয়াকে দেখুৱালোঁ। আৰু মই অলপমান মাংস থৈ দিছিলোঁ। এতিয়া আলহী এজন আহিছে, লাও পানী লগত দিছোঁ। এইটো বস্তু বহুতে চিনি নাপাবও পাৰে, এইটো সাজ বুলি কোৱা হয়। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু যদি ভাল লাগিল লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।